নমস্কাৰ সকলোলৈকে। আমাৰ পৰম্পৰা ৰক্ষা কৰি যোৱাকালি পথাৰ চাবলৈ গ'লোঁ। গৈ দেখোঁ যে ধানৰ গোছাবোৰে খেতিয়কৰ সপোনবোৰ পূৰ কৰিবলৈ যো-জা চলাইছে। আমাৰ পিছে এইবাৰ ধান পিছতীয়াহে। অস্ত যোৱা বেলিৰ এই সেন্দুৰীয়া বৰণটো আৰু এই পথাৰখনৰ সেউজীয়াখিনিয়ে পৰিৱেশটো একেবাৰে সুন্দৰ কৰি তুলিছে। এইফালে আমাৰ মায়ে চাকি জ্বলালে। আৰু এটা ধুনীয়া বস্তু দেখাম চাব দেই। এয়া চাওকচোন, এই ফুলখিনিৰ সৌন্দৰ্য আৰু পথাৰখনৰ সেউজীয়াখিনিয়ে পৰিৱেশটো একেবাৰে সোণত সুৱগা চৰাইছে। আপোনালোকক বাৰু ইমান ধুনীয়া পৰিৱেশটো নেদেখুৱাই কেনেকৈ থাকোঁ। এতিয়া আপোনালোকে এই মনোমোহা পৰিৱেশটো উপভোগ কৰক।